ছাত্ৰ ছাত্ৰীসকল আজি আমি 2.1 7 নম্বৰ প্ৰশ্নটো চাওঁ আহা। প্ৰশ্নটোত কৈছে যে উৎপলে 3 মিনিটত এখন কিতাপৰ পৃষ্ঠাৰ 6 ভাগৰ 5 অংশ পঢ়িলে, ৰুণজুনে পঢ়িলে 11 ভাগৰ 10 অংশ। কোনে বেছি পঢ়িছিল? এতিয়া চোৱা সমাধান কেনেকৈ কৰিম। উৎপলে কিমান পঢ়িছিলে বুলি কৈছিলে, সেই পৃষ্ঠাটোৰ আমি লিখি ল'ম। প্ৰথমতে উৎপলে পঢ়ে সমান 6 ভাগৰ 5 অংশ। তাৰপিছতে আৰু কোনে অংশ লৈছিলে প্ৰতিযোগিতাটোত? ৰুণজুনে পঢ়ে কিমান পঢ়িলে তাই? 11 ভাগৰ 10 অংশ। এতিয়া চোৱা দুইটাতে ভগ্নাংশকেইটা বেলেগ হৈ আছে, সেইকাৰণে আমি সমান কৰি ল'ম। এতিয়া 6 ভাগৰ 5 আছিলে, কিহেৰে পূৰণ কৰি দিম? ইটোৰ তলত 11 আছিলে, 11ৰে পূৰণ কৰি দিবা। তেতিয়া কি হৈ যাব? হৰটো 66 হ'ব, লবটো হৈ যাব 55। আকৌ ঠিক তেনেকৈ অন্য ভগ্নাংশটোৰ তলত কি আছে? 11 আছিলে, তাক 6ৰে পূৰণ কৰি দিম। সিটোত চোৱা 6 আছিলে, 6ৰে পূৰণ কৰি দিলে তলৰ হৰটো হৈ গ'ল 66, লবটো হৈ গ'ল 60। কোনটো ডাঙৰ? 66 ভাগৰ 60টো ডাঙৰ। সেইটো আমি কাৰ ভাগৰ পাইছিলোঁ? ৰুণজুন। গতিকে ৰুণজুনে বেছি অংশ পঢ়িলে। বুজি পালা চাগে? একদম সহজ। প্ৰথমতে তোমালোকে হৰকেইটা সমান কৰি ল'লেই হ'ল, তেতিয়া সৰু ডাঙৰ উলিয়াব পাৰিবা।